Good morning, everyone. আৰু আজি হৈ গ'ল 16 মাৰ্চ আৰু আজি ইংলিছৰ পয়েট্ৰি ছেকশ্যনটো কৰিম বুলি ভাবিছোঁ। তাৰপিছত কাইলৈৰ পৰা প্ৰ'জলৈ যাম আৰু লগতে PYQছো ছল্ভ কৰিবলৈ আছে। চ' বলক ষ্টাৰ্ট কৰোঁ পঢ়া। ফাৰ্ষ্ট ইয়েৰ এক্সাম পালেহি 21 মাৰ্চৰ পৰা আৰু ফাৰ্ষ্টত ইংলিছ আছে, সেইটো কাৰণে আজিৰ পৰা ইংলিছ পঢ়িব লৈছোঁ। চ' ৰুম চাফা কৰা হৈ গ'ল। হেই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হৈ গ'ল 17 মাৰ্চ আৰু আমাৰ এক্সাম আছে 21 মাৰ্চৰ পৰা আৰু মই পঢ়ি আছোঁ ইংলিছ, যিহেতু ফাৰ্ষ্ট এক্সাম ইংলিছ হৈ আছে। চ' মই এতিয়া প্ৰ'জ আৰু পয়েট্ৰিবিলাক এবাৰ পঢ়ি লৈছোঁ, তাৰপিছত ৰিভাইজ কৰিম আৰু কাইলৈ বা পৰহিলৈ ৰাইটিং স্কিলছবিলাক কৰিম চাগে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যোনসকলে এইবাৰ ফাৰ্ষ্ট ইয়েৰ এক্সাম দিব, চ' কমেণ্টত নিজৰ নামটো লিখিবলৈ নাপাহৰিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। মানে ভিডিঅ'টো আগলৈকে চাই যাব, ষ্টাৰ্টটো হৈ গ'ল, কিন্তু আজি ফিল্ম কৰি আছোঁ, চ' এইটো মানে কৈ দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। চ' এতিয়া মোৰ এলিং প্লেনেট চেপ্টাৰটো কৰি হৈ গ'ল। বেছি নাছিলে চেপ্টাৰটো, সৰুৱে আছিলে, তো এইটো ৰিভাইজ কৰি হৈ গ'ল। নেক্সট আমি লেণ্ডস্কেপ অফ দ্য সোল চেপ্টাৰটো কৰিম। গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আৰু এতিয়া বাজি আছে 10টা বাজিছে আৰু মই এতিয়া গা চা ধুই আহি হৈ গ'ল। তাৰপিছত এতিয়া মই পঢ়িম আকৌ। আৰু পঢ়াৰ মই গোটেইখিনি ক্লিপ দেখাব পৰা নাই, কাৰণ মোৰ ইয়াত প্ৰপাৰ ষ্টেণ্ড নাই মানে শ্বুট কৰিব পৰা। আৰু এটা কথা, কেমেৰাটো অন হৈ থাকিলে মানে বাৰে প্ৰতি মোৰ তালৈকে ধ্যানটো গৈ থাকে, চ' পঢ়াটো নহয়। সেইকাৰণে মই গোটেইখিনি দেখুওৱা নাই, মাজৰ অলপ অলপ ক্লিপকেইটা দেখাই দিছোঁ। চ' আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু ইংলিছৰ মোৰ লাষ্ট ছাপ্লিমেণ্টেৰীকেইটা অলপ পঢ়িবলৈ আছে, তাৰপিছত প্ৰ'জ আৰু পয়েট্ৰিটো ৰিভাইজ কৰিবলৈ আছে আকৌ এবাৰ। চ' সেইটো কৰি লওঁ, তাৰপিছত আমি যাম ৰাইটিং স্কিলছ আৰু তাৰপিছত গ্ৰামাৰখিনি কৰিম। তো আশা কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আৰু যোনে এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে বলক ষ্টাৰ্ট কৰোঁ। দিছ ইজ দ্য চিলেবাছ অফ ইংলিছ। ইয়াৰ ভিতৰত মোৰ এটাও প্ৰপাৰলিকৈ কমপ্লিট নাই। চ' ভাবিব পাৰে আপোনালোকে 2 দিন আছে, মোৰ এতিয়ালৈকে এটাও মানে প্ৰপাৰলিকৈ ৰিভাইজ হোৱা নাই, প্ৰপাৰলিকৈ লিখিব পৰা হোৱাগৈ নাই। চ' কিমান ব্লেছড মই।